নমস্কাৰ হাই হেল্ল' আদাব ভিডিঅ'টো চোৱাৰ আগতে চেনেলটো কৰি লওক ছাবস্ক্ৰাইব এটা ভাল খবৰ হয় এটা ভাল খবৰ দিব ওলাইছোঁ যিহেতু আপোনালোকে জানে যে মই ছুটি ছবি মিউজিক ভিডিঅ' কাভাৰ ভিডিঅ' বা অন্যান্য এনেকুৱা ধৰণৰবিলাক অলপ পৰিচালনাৰ লগত জড়িত আৰু স্ক্ৰিপ্ট ৰাইট কৰোঁ চ' গাইজ কেইটামান প্ৰজেক্ট আহি আছে মই যিকেইটা বিষয়ে আপোনাক অৱগত কৰিব বিচাৰিছোঁ আটাইতকৈ ভাল কথা হ'ল কি মোৰ জেং বুলি এটা মই প্ৰজেক্ট কৰিছিলোঁ যোৱা যিটো আমাৰ লকডাউন হয় লকডাউনৰ সময়ত তো জেং যদি কোনোবাই নাই চোৱা মোৰ এইটো চেনেলতে আছে আপোনালোকে জেং বুলি চাৰ্চ কৰিব তাত গৈ পাই যাব জেং কেইবাটাও চিৰিজ আছে তো সেই জেংখনৰ দ্বিতীয় ছিজনৰ কাম আকৌ আৰম্ভ কৰিব লৈছোঁ খুব সোনকালে আৰম্ভ হ'ব স্ক্ৰিপ্ট ৰেডি হৈ গৈছে চ' কোনোবাই যদি অভিনয় কৰিব বিচাৰে তাত যিকোনো বয়সৰ ল'ৰা হওক ছোৱালী হওক বৃদ্ধ হওক সকলোৰে বাবে জেঙত চৰিত্ৰ ৰূপায়ণ কৰা হৈছে লিখা হৈছে তো সকলোৱে কৰিব পাৰে আৰু অহা 6 অক্টোবৰত এটা সৰু ল'ৰা ছোৱালীৰ মিউজিক ভিডিঅ' আমি ধৰক কিমান হ'ব 5 বছৰৰ পৰা 13 বছৰৰ ভিতৰৰ ল'ৰা ছোৱালীখিনিৰ মাজৰ এটা মিউজিক ভিডিঅ' নিৰ্মাণ কৰিবলৈ গৈ আছোঁ তো আপোনালোকে যদি তাতো কোনোবা ইচ্ছা আছে তাত মোক জনাব আৰু ক'ব ডেছক্ৰিপশ্যনত মোৰ ফোন নাম্বাৰ দি দিম কোনোবাই ফোন কৰিব বাকী এনেকুৱা ধৰণৰ নতুন কাম আহি আছে আৰু আমি খুব সোনকালে আপোনালোকৰ ওচৰত আৰু এটা খুব ধুনীয়া ভিডিঅ' লৈ আহি আছোঁ আমাৰ সকলোৰে শ্ৰদ্ধাৰ অসমৰ জনপ্ৰিয় আন্তঃৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত খ্যাতিসম্পন্ন শিল্পী বিষ্ণু সাগৰীয়াৰ জন্মদিনৰ ভিডিঅ' আহি আছে আপোনালোকক সেই ভিডিঅ' ইয়াৰ পাছৰ ভিডিঅ'টো আমি তেওঁলোক বা মুঠতে আহি আছে আৰু ভিডিঅ'ত দেখুৱাবলৈ চেষ্টা কৰিম আৰু আমি ভাবোঁ যে এই ইউটিউবৰ মাধ্যমেৰে যিটো এটা মাধ্যম অকল ব্লগ বনোৱা বা অন্যান্য ইনফৰ্মেশ্যন যিবিলাক মোৰ প্ৰডাকশ্যন হাউচত চলি থাকে এইবিলাকো আপোনাক জনাওঁ তাৰ মাজতে যদি কোনোবা ওলাই আহে অভিনয়ৰ ক্ষেত্ৰত আমাৰো সুবিধা হ'ব আপোনালোকৰো সুযোগ এটা হ'ব গতিকে এনেদৰে ভিডিঅ'বোৰ চাই থাকিব আকৌ পুনৰ কওঁ যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি লওক নতুন খবৰ লৈ আকৌ আহিম নতুন ভিডিঅ' দেখাম নতুন ঠাই দেখাম গতিকে ভাল হৈ থাকক কুশলে থাকক আকৌ লগ পাম টাটা বাই বাই